তই বেলেগক দুখ দিয়াৰ আগতে টকাখিনি গণি নলও কিয় মানুহক কেনেকৈ দুখ দিব নাপায় নহয় ঠিক আছে মই বাৰু বেলেগক নধৰো পইচাটো যদি কোনেও নিয়াই নাই তেতিয়াহ'লে পইচাটো গ'ল ক'ত আজিলৈকে পইচাৰ ক্ষেত্ৰত মোৰ কেতিয়াও গণ্ডগোল হোৱা নাই আৰু এতিয়াও যে হ'ব মই নাভাবোঁ মোৰ ভালকৈ মনত আছে পাচলি বেচা ল'ৰাটোৰ পৰা কচু কিনাৰ পাছত মই আৰু বেলেগ বস্তু একোৱেই কিনা নাই চিধা আহি ঘৰ পালোঁ তেতিয়াহ'লে বেগৰ পৰা পইচাটো গ'ল ক'ত সাবিত্ৰীৰ বাহিৰে পাকঘৰ আৰু কোনো মানুহ অহা নাই তাই পাকঘৰত বহি পাচলি কাটি আছিল আৰু তেতিয়াই চাগে মোৰ বেগত কি আছে বুলি ভাবি পইচাটো লৈ ল'লে পইচাটোৰ কথা পাহৰি যা লক্ষণা ধৰি ল'লো কিবা কাৰণে তাই পইচাটো ল'বলৈ দে গোটেই দিনটোত তাই যথেষ্ট কাম কৰে ইমান কষ্টৰ মাজত তাই কিবা এটা ল'লে সেইটো কথা তই ধৰি থাকিব নালাগে নহয় মিছা মিছি তাইক তই গালি নিদিবি আপুনি কি কৈছে বাইদেউ সাবিত্ৰীয়ে যে পইচা চুৰ কৰিছে এই কথাটো মই নজনা ভাও ধৰি থাকিম আৰু আপুনি কৈছে একো নহয় পইচা কিমান হেৰাইছে সেইটো ডাঙৰ কথা নহয় কিন্তু কামটো কিমান ডাঙৰ কৰিছে সেইটোহে ডাঙৰ কথা এনেকৈ সৰু সৰু চুৰ কৰি এদিন তাই ডকাইত হ'ব মই যি কৈছোঁ ভালৰ কাৰণে কৈছোঁ বাইদেউ মোৰ পাকঘৰ চাফা কৰা হ'ল ঐ কচোন ক মোৰ বেগৰ পৰা পইচা চুৰ কৰিছ নে নাই পইচা কি পইচা ইছ একেবাৰে নজনা ভাও ধৰিছ মিছা কথা কৈ তই সাৰি যাব নোৱাৰ ক ভালে ভালে ক মোৰ বেগৰ পৰা পইচা চুৰ কৰিছ নে নাই আপুনি মোক চুৰ বুলি কৈছে নাই নাই বাইদেউ মই আপোনাৰ বেগ চোৱাই নাই আপুনি মোক ভুল বুজিছে তোৰ বাহিৰে পাকঘৰ আৰু কোনোৱে নাই ক পইচা কি কৰিলি ক'ৰবাত খৰচ কৰিলি নেকি নাই নাই বাইদেউ মই সঁচা কথা কৈছোঁ মই আপোনাৰ পইচাটো লোৱা নাই তোৰ বাহিৰে কোনে চুৰ কৰিব আমি কি তোক ইমান বেয়া ব্যৱহাৰ কৰিলোঁ তই যে চুৰ কৰিব আৰম্ভ কৰিলি তোৰ দৰমহাৰ উপৰি খোৱা বোৱা কাপোৰ কানি সকলোবোৰ দিওঁ তথাপিতো তই চুৰ কৰিছ তোৰ লাজ লগা নাই বাইদেৱে তোক ইমান মৰম কৰে সিদিনা তোৰ কাৰণে এটা চুৱেটাৰো কিনি আনিছে তথাপিতো তই বিশ্বাসঘাতকতা কৰিছ মই সঁচা কথা কৈছোঁ বাইদেউ মই আপোনাৰ পইচাটো লোৱা নাই তই লৈছনে নাই এতিয়াই ওলাই যাব লক্ষণা তাইক নামাৰিবি তাইতো নল'বও পাৰে আপুনি মাজত নোসোমাব বাইদেউ পইচা তাইয়ে নিছে চাওঁ এইটো কি হা তই যদি পইচা চুৰে কৰা নাই এইটো ক'ৰ পৰা ওলালে দেখিলে বাইদেউ আপুনি ভাবে মই তাইক এনেই গালি পাৰোঁ এতিয়া গম পালে বাইদেউ এইটো মোক মোৰ আইতাই দিছে আইতাই দিছে মিছলীয়া তহঁতৰ পৰিয়ালত খাব লাগে পইচা নাই সাঁচিবলৈ পইচা ক'ত পাৱ মোক মিছা কথা ক'ব আহিছ এইটো মোৰ পইচা মোক ঘূৰাই দিয়ক এইটো পইচা মোৰ আইতাই মোক দিছিলে এইবাৰ চুৰ কৰিছ ঠিক আছে অহাবাৰ চুৰ কৰিলে ডাইৰেক্ট জেলৰ ভাত খাবলৈ পাবি যা এতিয়া বাচনবোৰ ধুগৈ নাপাবা মোৰ পইচাটো এওঁলোকে লৈ ল'লে আৰু মই একোৱে কৰিব নোৱাৰিলোঁ বাইদেউ বাচনখিনি ধুলোঁ চাওঁ কি ধুলি তোৰ মূৰটো ধুইছ এইবোৰ মলে কোনে গুচাব তোৰ বাপেৰে যা চব বাচন আকৌ ধুৱেন গৈ তোক ইয়াত চুৰ কৰিব অনা নাই নহয় কাম কৰিবহে আনিছোঁ যেতিয়ালৈকে চাফা নহয় তেতিয়ালৈকে বাচনবোৰ ধুৱাই থাকিম সেইকাৰণে মন দি ধু চুৰুনি কৰবা
হ'বনে মোৰ মাজত কিবা এটা আৰম্ভণি হ'ব? মই চাগে আত্মসন্মান কাক কয় সেইটো উপলব্ধি কৰিবলৈ আৰম্ভ কৰিছিলোঁ। লক্ষণাই মোক ইয়াৰ আগতো যিমান অত্যাচাৰ কৰিছিল সেইবোৰতো মই মানসিক কষ্ট পোৱা নাছিলোঁ। যেতিয়া তাই মোক চোৰ বুলি ক'লে মই বহুত কষ্ট পাইছিলোঁ। তেতিয়াই মই ঠিক কৰি পেলালোঁ আৰু মই দাস মিলত কাম নকৰোঁ। মোৰ ঘৰটো ওচৰে পাজৰে ক'ৰবাত আছে বুলি মই এটা অনুমান কৰিব পাৰিছিলোঁ। বন হাবিৰ মাজে মাজে মই খোজ ল'বলৈ আৰম্ভ কৰিলোঁ। সেই সময়ত মোৰ ভয় লগা নাছিল, কাৰণ মোৰ হৃদয়ৰ মাজত জ্বলি উঠিছিল এক সংগ্ৰামৰ জুই, এক নতুন প্ৰভাতৰ আগমন। মই সোনকালে তোমাৰ ওচৰ পামগৈ। পিতাই, সাবিত্ৰী, তই আহিলি? আমি তোৰ কাৰণে ৰখি আছিলো। এই সাবিত্ৰী, এইবাৰ আমাৰ খেতি খুব ভাল হৈছে। তই আৰু কলৈকো কাম কৰিব যাব নালাগে, বুজিছ? যা যা, মা আৰু আইতা ৰখি আছে। যা। মা! মাজনী, তই আহিলি মাজনী? ভালে আছনে তই? মা। যা যা যা, আইতাৰক মাত লগাই আছোন। যা। আইতা! মই ক'ত আছো? শুই থাকা।
তুমি নুঠিবা। আপুনি কোন হয়? তুমি ঠিকেই আছা, এতিয়া শুই থাকা। তুমি এয়া মই চাহ বনাই আনিছো, তুমি চাহখিনি খাই লোৱা। লোৱা। কিন্তু মই ইয়াত কি কৰি আছো? তুমি ছোৱালীজনীৰ কাৰণে মোৰ চিন্তাই লাগিছিল। ছোৱালীজনী এইমাত্ৰ সাৰ পাইছেহে। লোৱা, এইখিনি খাই লোৱা। মই চাহ নাখাওঁ। এইখিনি তুলসী দিয়া চাহ, খালে তুমি আৰাম পাবা। কালি গোটেই সন্ধিয়াটো তুমি কাহি আছা। লোৱা, তুমি খাই লোৱা। গৰম আছে চাবা। খালে এতিয়া তুমি তোমাৰ ডিঙিটোতো আৰাম পাবা। বঢ়িয়া। চাহখিনি ভাল হৈছে। ভাল হৈছে। খোৱা, ভালকৈ খোৱা, লাগিলে আৰু আছে। এইখন লোৱা, এই চলখন লোৱা, উৰি থাকা। বুজিছে বীৰ, ছোৱালীজনীক তই প্ৰথম দাঙি আনোতে মইতো ভাবিছিলোঁ তাই চাগে মৰিলেই নেকি। শুনিছনে ছোৱালী, এই ককাইজনে তোক বচালে।